আমাৰ জাতীয় পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা রং আছে জানে? তিনটা। কি কি রং? এত প্রশ্ন বগা কলা সেউজীয়া। বগা কলা। অসমৰ ৰাজ্যপালৰ নাম? অসমৰ ৰাজ্যপাল। ৰাজ্যপাল একচুয়ালি মই মানে ইংলিছ মিডিয়ামৰ হয়, মই মানে ইংলিছত পঢ়িছো শ্বিলং। অসমৰ মই ভালকে মানে কোন মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছৰ নেকি? ঠিক আছে, আপোনালোকৰ কংগ্ৰেছৰে মুখ্যমন্ত্ৰীজনৰ নাম কওক। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ নৰেন্দ্ৰ মোদী। পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা রং আছে জানে? তিনটা। কি কি রং? এত প্রশ্ন বগা কলা সেউজীয়া। বগা কলা। খনিকৰ পঞ্চায়তৰ কাউন্সিলৰ খেলি আছে কংগ্ৰেছ দলৰ। অসমৰ মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী আমাৰ কংগ্ৰেছৰ নেকি? ঠিক আছে, আপোনালোকৰ কংগ্ৰেছৰে মুখ্যমন্ত্ৰীজনৰ নাম কওক। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ। পঞ্চায়তৰ ইলেকশ্যন আহি গ'ল, এতিয়া কি হ'ব? এতিয়া আমাৰ দাদা বাইদেউ খুৰা খুৰীবিলাক এনেকৈ হাতযোৰ কৰি আমাৰ ঘৰত আহি ক'ব মোক কৈ দিম তমুক কৈ দিম, আপোনালোকে মোক ভোটটো দিব। জিকাৰ আগত এইটো, জিকাৰ পিছত এইটো। পতাকাৰ ৰং কি কি? জাতীয় পতাকা কিমানটা রং আছে জানে? তিনটা। কি কি রং? এত প্রশ্ন বগা কলা সেউজীয়া। বগা কলা। বাইদেউ আপুনি ইলেকশ্যনত উঠি ৰাইজৰ হকে কি কৰিম বুলি ভাবিছে? কৰিম মই ৰাইজৰ হকে চব কৰিম নহয়। প্ৰথমতে মোৰ নিজৰ অভাৱখিনি পূৰণ কৰি ল'ম, তাৰপিছত ৰাইজৰ বিষয়ে ভাবিম। আপোনাৰ অভাৱনো কি বাইদেউ? মোৰ বহুত অভাৱ, গম পোৱা নাই? কি যে প্ৰশ্ন কৰা আৰু। মোৰ দুজন দাদা আছে নিবনুৱা হৈ, তেখেতলোকক চাকৰি দিম। তাৰপিছত মইতো য'তে ত'তে মিটিং কৰিব যাবই লাগিব, সেইকাৰণে মোৰ কাৰণে এখন বিলাসী গাড়ী ল'ম। আৰু ধৰা তাৰ পিছত মোৰ যিখিনি পূৰণ কৰিব লাগে কৰাৰ পিছত মই ৰাইজৰ হকে ভাবিম, নিশ্চয় ভাবিম। আপোনাৰ ভবা শক্তিখিনি বহুত বেছি বাইদেউ। থেংক ইউ। সাতটা কি ক'ব পাৰিব নেকি? ক'ব পাৰিব নেকি ৰংকেইটা কৈ দিব? ৰংকেইটা বগা, নীলা, হালধীয়া, নীলা।